স্পষ্টীকৰণ ভিডিঅ'টোত উল্লেখ কৰা তথ্যসমূহ 15 ফেব্ৰুৱাৰী 2023 তাৰিখে সংগ্ৰহ কৰা যেহেতু সময় পৰিৱৰ্তনশীল গতিকে সময়ৰ লগে লগে এই ভিডিঅ'টোত উল্লেখিত তথ্যসমূহ সলনি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ হেল্ল' অসমবাসী ৰাইজ টপ 10 আছামিছৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভাৰতৰ 10 গৰাকী আটাইতকৈ ধনী ব্যক্তিৰ তালিকা আপোনালোক আটাইয়ে গৌতম আদানী আৰু মুকেশ আম্বানীক ভাৰতৰ ধনী ব্যক্তি বুলি জানে কিন্তু তেওঁলোকৰ পিছৰ শাৰীত কোন কোন আছে সেই বিষয়ে হয়তো ভালদৰে নাজানে গতিকে তেখেতসকলৰ সবিশেষ লৈ মই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ গতিকে আহক পলম নকৰি টকা পইচাৰে ভৰপূৰ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ এই তালিকাখনৰ প্ৰথম স্থান অধিকাৰ কৰি থকা ব্যক্তিগৰাকীয়ে হ'ল মুকেশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মালিক মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 83.8 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 6,87,160 কোটি টকা তালিকাখনৰ দ্বিতীয় স্থান দখল কৰি থকা ব্যক্তিগৰাকী হ'ল বৰ্তমান বিতৰ্কৰ আৱৰ্তত সোমাই থকা ভাৰতীয় বিজনেছমেন গৌতম আদানী আদানী গ্ৰুপৰ মালিক গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 53.2 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 4,36,240 কোটি টকা তালিকাখনৰ তৃতীয় স্থান দখল কৰি থকা ব্যক্তিগৰাকীৰ নাম হ'ল শিৱ নাদাৰ HCL টেকনলজিছৰ মালিক শিৱ নাদাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 25.6 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 2,09,920 কোটি টকা তালিকাখনৰ চতুৰ্থ স্থান দখল কৰি থকা ব্যক্তিগৰাকীৰ নাম হ'ল চাইৰাছ পুনাৱালা চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া নামৰ ভেকচিন বনোৱা কোম্পানীটোৰ দ্বাৰা প্ৰসিদ্ধি লাভ কৰা চাইৰাছ পুনাৱালাৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 19.8 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 1,62,360 কোটি টকা তালিকাখনৰ পঞ্চম স্থান অধিকাৰ কৰি থকা ব্যক্তিগৰাকীৰ নাম হ'ল লক্ষ্মী মিত্তল আৰ্চেলৰ মিত্তল নামৰ ষ্টীল আৰু মাইনিং কোম্পানীটোৰ মালিক লক্ষ্মী মিত্তলৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 17.5 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 1,43,500 কোটি টকা তালিকাখনৰ ষষ্ঠ স্থান দখল কৰি আছে সাবিত্ৰী জিন্দাল আৰু তেওঁৰ পৰিয়ালবৰ্গই জিন্দাল গ্ৰুপৰ মালিক সাবিত্ৰী জিন্দালৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 16.8 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 1,37,760 কোটি টকা উল্লেখযোগ্য যে সাবিত্ৰী জিন্দাল অসমৰ তিনিচুকীয়া জিলাৰ জীয়ৰী আছিল আৰু জিন্দাল গ্ৰুপৰ মালিক ওম প্ৰকাশ জিন্দালৰ সৈতে 1970 চনত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল 2005 চনত যেতিয়া জিন্দাল গ্ৰুপৰ মালিক ওম প্ৰকাশ জিন্দালৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটিছিল তেতিয়া সাবিত্ৰী জিন্দালে জিন্দাল গ্ৰুপৰ বাগজৰী নিজৰ হাতত তুলি লৈছিল সাবিত্ৰী জিন্দালৰ পিছত এই তালিকাখনৰ সপ্তম স্থান অধিকাৰ কৰি থকা ব্যক্তিগৰাকীৰ নাম হ'ল দিলীপ সাংভি সান ফাৰ্মাচিউটিকেল নামৰ ঔষধ নিৰ্মাণ কোম্পানীটোৰ মালিক দিলীপ সাংভিৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 15.8 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 1,29,560 কোটি টকা ইয়াৰ পিছত তালিকাখনৰ অষ্টম স্থান অধিকাৰ কৰি থকা ব্যক্তিগৰাকীৰ নাম হ'ল ৰাধা কিষণ দামানী এভিনিউ ছুপাৰ মাৰ্টছ যাক আমি সাধাৰণতে ডিমাৰ্ট নামেৰে জানো তাৰ মালিক ৰাধা কিষণ দামানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 15.5 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 1,27,100 কোটি টকা তালিকাখনৰ নৱম স্থানত থকা ব্যক্তিগৰাকীৰ নাম হ'ল কুমাৰ বিৰলা বৰ্তমান আদিত্য বিৰলা গ্ৰুপৰ মালিক কুমাৰ বিৰলাৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 14.4 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 1,18,080 কোটি টকা আৰু সদশেষত এই তালিকাখনৰ অন্তিমটো অৰ্থাৎ দশম স্থান অধিকাৰ কৰি আছে সুনীল মিত্তল আৰু তেওঁৰ পৰিয়ালবৰ্গই এয়াৰটেল কোম্পানীৰ মালিক সুনীল মিত্তল আৰু তেওঁৰ পৰিয়ালবৰ্গৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল 14.13 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 1,17,260 কোটি টকা গতিকে ৰাইজ আজিৰ টকা পইচাৰ খেলখন আমি ইমানতে সামৰিছোঁ ধন্যবাদ